নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণে মোক আপোনালোকে অনুৰোধ কৰি আছিলে যে মই হনুমান চালিচাখন পাঠ কৰি শুনোৱাব লাগে বুলি, আৰু মই আজি তাকে ভাবিছোঁ আপোনালোকক হনুমান চালিচাখন পাঠ কৰি শুনোৱাম। যিহেতু মই আগতো এটা ভিডিঅ' দিছিলোঁ, মই হনুমান চালিচাখন কেনেকৈ পাঠ কৰোঁ বা কেনেকৈ মই পূজাভাগ কৰিবলৈ বহোঁ মই সেইখিনি দেখুৱাইছিলোঁ। আপোনালোকক হনুমান চালিচাখন পাঠ কৰি শুনোৱা নাছিলোঁ, আৰু মই কৈছিলোঁ যে যেতিয়া মই মোৰ পূজা কৰা ঠাইডোখৰ সন্মুখত যেতিয়া মই বহি লওঁ, যেতিয়া মই হনুমান চালিচাখন পাঠ কৰোঁ, তেতিয়া মই হনুমান চালিচাখন পাঠ কৰি থাকোঁতে মই তাৰ শব্দটো আপোনালোকক শুনোৱাবলৈ অলপ অসুবিধা পাওঁ বুলি, যিহেতু যেতিয়া আমি পূজাভাগ কৰি থকা যায় তেতিয়া আমি এটা মনত বহুত এটা ভক্তি ভাৱ লৈ পিনি, যাতে মই আগতেও কৈছিলোঁ আপোনালোকেও তেনেকুৱাই কৰিব, যে যেতিয়া আমি পূজা কৰি থাকোঁ তেতিয়া যাতে বাহিৰাৰ একো কথা মনলৈ নাহে বুলি। আৰু সেইখিনি সময়ত যেতিয়া মই ভিডিঅ' কৰি থাকিলে মানে যদি মই হনুমান চালিচাখন পাঠ কৰোঁ তেতিয়া মোৰ অকণমান অসুবিধা হয়। সেইটো কাৰণে মই আজি আপোনালোকক হনুমান চালিচাখন পাঠ কৰি শুনোৱাম। মই আপোনালোকক পাছত ভইচ অভাৰটো দি পিনি মই হনুমান চালিচাখন পাঠ কৰি শুনোৱাম বুলি ভাবিছোঁ। আৰু আজি এনেকৈ মই আপোনালোককে ভিডিঅ' কৰি দেখুৱাইছোঁ অলপ মোৰ পূজা কৰা ঠাইডোখৰ। আৰু এয়া হনুমান চালিচা দেখিছে মোৰ ওচৰত কেইবাখনো আছে, সৰু আছে, ডাঙৰ আছে, আৰু 51 চালিচালৈকে আছে। যিখন 51 চালিচা তাত সকলো দেৱী দেৱতাৰ চালিচা পোৱা যায়। আপোনালোকে যদিও ল'ব বিচাৰে 51 চালিচা দিয়ক বুলি ক'লে মানে দোকানত, কিতাপৰ দোকানত আপোনালোকে সকলো দেৱী দেৱতাৰ চালিচা পাই যাব। সেয়া দেখিছে 51 চালিচা মাজত থকাখন, আৰু সুন্দৰাকাণ্ডটো আছে মোৰ লগত, আৰু হনুমান চালিচাৰ লগতে একেলগতে বজৰং বানো আছে, আৰু এখন একেবাৰে সৰু চালিচাও আছে মোৰ। আৰু যিহেতু আপোনালোকে অনুৰোধ কৰি থকাৰ কাৰণে মই ভাবিছোঁ আপোনালোকক আজি এনেকৈ পাঠ কৰি শুনোৱা হনুমান চালিচাখন। আৰু মোৰ পূজা কৰা ঠাইডোখৰ দেখাবলৈ কৈ আছিলে, মই আগতে ভিডিঅ'ত দেখাইছোঁ অলপকৈ, কিন্তু আজি আপোনালোকক আৰু অকণমান দীঘলীয়াকৈ এনেকৈ দেখুৱাইছোঁ। আপোনালোকে চাই লওক। মোৰ সৰু মন্দিৰভাগ এয়াই, মই এইখিনিতে এনেকৈ পূজা কৰোঁ। আৰু মই এতিয়া ভইচ অভাৰ দি পিনি হনুমান চালিচাখন পঢ়িম যদিও আপোনালোকে এইটো নাভাবিব যে মই এতিয়া বেলেগকৈ পঢ়িম বুলি, সেইটো একেবাৰে নহয়। মই যেনেকৈ মোৰ পূজা কৰা ঠাইডোখৰত মই ডেইলি হনুমান চালিচাখন যেনেকৈ পঢ়োঁ, আজিও মই আপোনালোকক তেনেকৈ মই পঢ়ি শুনোৱাম। আৰু বলক এতিয়া বাৰু হনুমান চালিচাখন পাঠ কৰোঁ, আৰু মই কেনেকৈ কৰোঁ তাকে আপোনালোকক আজি সম্পূৰ্ণখিনি মই এতিয়া পঢ়ি শুনোৱাম। যেতিয়া আমি হনুমান চালিচাখন পঢ়িবলৈ ল'ম, প্ৰথম আমি ৰাম নামে লৈ ল'ব লাগিব। প্ৰথম আমি 3 বাৰ ৰাম নাম লৈ ল'ব লাগিব। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম। তাৰপিছত আমি আৰম্ভ কৰিব লাগিব দোহাৰ পৰা। শ্ৰী গুৰু চৰণ সৌৰজ ৰজ নিজ মন মুকুৰ সুধাৰি, বৰনৌ ৰঘুবৰ বিমল যশু যোদায়কো ফল সাৰি, বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, বল বুদ্ধি বিদ্যা দেহু মহি হৰহু কলেশ বিকাৰ। আৰু এতিয়া আমি চোপাইৰ পৰা পঢ়িব লাগিব। জয় হনুমান জ্ঞান গুণ সাगर, জয় কপীশ তিহু লোক উজাगर, राम दूत अतुलित बल धामा, अंजनी पुत्र पवन सूत नामा, महावीर विक्रम बजरंगी, कुमति निवार सुमति के संगी, कंसन बरन विराज सुबेसा, कानन कुंडल कुंजित केसा, हाथ ब्रज ध्वजा विराजे, कांधे मूज जनेऊ साजे, शंकर सुवन केसरी नंदन, तेज प्रताप महाजगबंदन, विद्यावान गुणी अति सातुर, राम काज करिबे को आतुर, प्रभु चरित्र सुनिबे को रसिया, राम लखन सीता मन बसिया, सूक्ष्म रूप धरि सियहि दिखावा, विकट रूप धरि लंका जरावा, भीम रूप धरि असुर संहारे, रामचंद्र जी के काज सवारे, लाए सजीवन लखन जियाए, श्री रघुवीर हरखि उर लाए, रघुपति किन्हीं बहुत बड़ाए, तुम मम प्रिय भरत ही सम भायो, सहस बदन तुम्हारो यश गावे, अस कहि सिपथि कंठ लगावे, शंकादिक ब्रह्मादि सुनिसा, नारद सारद सहित हिसा, जाम कुबेर दिक्पाल जनाते, कवि कुबेर कहीं सके कहाते, तुम उपकार सुग्रीवहि किन्हा, राम मिलाए रामपद दीन्हा, तुम्हारा मंत्र विभीषण माना, लंकेश्वर भय सब जग जाना, जोग सहस्त्र यजन भर भानु, लीलो ताहि मधुर फल जानु, प्रभु मुद्रिका मेली मुख माही, जलधि लागी गए असरज नाही, दुर्गम काज जगत के जेते, सुगम अनुग्रह तुम्हारा तेते, राम दुआरे तुम रखबारे, होत न आज्ञा बिनु पेसारे, सब सुख लहे तुम्हारे शरणा, तुम रक्षक काहू को डरना, आपन तेज संहारो आपे, तीनों लोक हक्त कापे,
भूत पिखास निकट नहीं आवे, महावीर जब नाम सुनावे। नासे रोग हरे सब पीरा, जपत निरतर हनुमत बीरा। संकट ते हनुमान छुड़ावे, मन क्रम बसन ध्यान जो लावे। सब पर राम तस्वीर राजा, तिनके काज सफल तुम साजा। और मनोरथ जो कोई लावे, सोए अमीर जीवन फल पावे। सारो जुग प्रताप तुम्हारा, हे परम सिद्ध जगत उजियारा। साधु संत के तुम रखबारे, असुर निकंदन राम दुलारे। अष्ट सिद्धि नवनिधि के दाता, अस बर दिन जानकी माता। राम रसायन तुम्हारे पासा, सदा रहो रघुपति के दासा। तुम्हारे भजन राम को पावे, जन्म जन्म के दुख बिसरावे। अंतकाल रघुबरपुर जाए, जहाँ जन्म हरि भक्त कराए। और देवता चित्र न धर्यो, हनुमत श्रेय सर्व सुख करियो। संकट कोटे मिटे सब पीरा, जो सुमिरे हनुमत बल बीरा। जय 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 हनुमान गोसाए, कृपा करहु गुरुदेव की नाये। जो सतबार पाठ कर कोय, शुद्धि बुद्धि महासुख होए। जो यह पहे हनुमान चालीसा, होए सिद्धि साखी गौरीसा। तुलसीदास सदा हरि चेरा, किजे नाथ हृदय मह डेरा। এতিয়া আমি শেষত দোহা পঢ়িব লাগিব। পৱনতম সংকট হৰণ মংগল মূৰ্তি ৰূপ, ৰাম লক্ষণ সীতা সহিত হৃদয় বসু সুৰ ভূপ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আৰু আজি সঁচাকৈ ভাল লাগিলে। আপোনালোকৰ অনুৰোধত মই পাঠ কৰিলোঁ হনুমান চালিচাখন। আৰু মই সদায় এনেকৈ পঢ়োঁ। আৰু আপোনালোকেও যেতিয়া হনুমান চালিচাখন পাঠ কৰিব, তেতিয়া আপোনালোকেও এনেকৈ অলপ জোৰে জোৰে পঢ়িব। মই আগতে কৈছিলোঁ আপোনালোকে মুখৰ ভিতৰতে মনে মনে পঢ়ি নথব। হনুমান চালিচাখন যিমানে জোৰ কৰি পঢ়া যায়, সিমানেই বেছি ভাল হয়। আৰু বেছি খৰকৈও পঢ়ি নাযাব, এটা আপোনালোকে নিজৰ হিচাপত পঢ়ি যাব। আৰু বেছি খৰ ধৰ নকৰিব যেতিয়া হনুমান চালিচাখন পাঠ কৰিব। আৰু ভাল লাগিলে আজি ভিডিঅ'টো কৰি। আৰু আজি মঙলবাৰ যদিও ভিডিঅ'টো আপোনালোকে দুদিনমানৰ পাছতহে পাব। আৰু ভাল লাগিলে এনেকৈ আপোনালোকক দেখুৱাবলৈ পাই পিনি। আৰু আপোনালোকে এনেকৈয়ে কৰি যাব, সদায় এনেকৈয়ে কৰি যাব। আৰু সদায় পঢ়িবলৈ চেষ্টা কৰিব হনুমান চালিচাখন। দিনটোত যদি আপোনালোকে ৰাতিপুৱা নোৱাৰে, তেতিয়া আপোনালোকে গধূলি ভাগত পঢ়িব। হনুমান চালিচাখন যিমানে গধূলি পঢ়ে, অলপ দেৰিকৈ পঢ়ে, তেতিয়া বেছি ভাল হয় 6টা বজাৰ পাছত। আৰু এনেকৈ যিসকলৰ ডিপ্ৰেশ্যন এনজাইটি আছে, তেওঁলোকে সদায় দুবাৰকৈ পঢ়ক। চাব আপোনালোকৰ ডিপ্ৰেশ্যন এনজাইটি সকলোখিনি নাইকিয়া হৈ গৈছে। আৰু ডিপ্ৰেশ্যন হৈছে এনেকুৱা এটা বেমাৰ যিটো আমি সহজতে ভাল কৰিবই নোৱাৰোঁ। মেডিচিন খাব পাৰোঁ হয়, কিন্তু আমি সোনকালে সুফল নাপাওঁ। সেইটো কাৰণে কওঁ, আপোনালোকে পাৰিলে সদায় এনেকৈ হনুমান চালিচাখন পঢ়ক। চাব লাহে লাহে আপোনালোকৰ জীৱনটো বহুত সুন্দৰ হৈ আহিছে। আৰু এনেকৈ সদায় কৰি গৈ থাকিব। আপোনালোকে হনুমান চালিচাখন পঢ়িলে মানে হঠাতে কিবা এটা লাগে বুলি নপঢ়িব। আপোনালোকে একোৱেই আশা নকৰিব। আপোনালোকে মুঠতে হনুমান চালিচাখন অকল পঢ়ি গৈ থাকক। লাহে লাহে আপোনালোকে নিজে গম পাই আহিব আপোনালোকৰ জীৱনত কি সলনি হৈছে। আৰু আজি ইমানেই ভিডিঅ'টো। আকৌ আহিম অন্য এটি নতুন ভিডিঅ'। তেতিয়ালৈকে আপোনালোক একদম সকলো ভালে থাকক, সুস্থ হৈ থাকক।